Hello guys, welcome back to my new video. তো এতিয়া মানে কামে কৰি আছো, ৰুম ঝাৰু দি আছো। তো ৰুম ঝাৰু দিউতে মানে 1 মিনিট যদি ৰুমটো খাৰু 5 মিনিট বহি লওঁ। মানে মোৰ হেনুকা অৱস্থা আৰু তে মানে মোৰ নিচিনা এলুভা চাগে পৃথিৱীত কোনো নাই। তো লাহে লাহে কাম বনখিনি কৰি আছো। মা নাই মানে মৰিগাঁৱত গ'ল। তো ভাইটি আহিছে আজি ভোৰাগাঁৱৰ পৰা। তো বাছনা ঘাটত সি ৰ'ব। তো মা এইপিনে পৰা গৈছে, একেলগে দুইটাই যাব মানে মৰিগাঁৱত। অলপমান কাম আছে মানে কি অলপমান কিবা কিবি কিনিব আৰু। তো ৰাতিপুৱা ৰুটি বনালোঁ, মই খোৱাই নাই, মায়ে খাই কৰি গ'লগৈ। এতিয়া আছে মোলৈহে, মই খাব লাগিব, মানে এলাহে লাগিছে খাবলৈও। তো আকৌ তাৰপিছত চাগে ভাতকেইটা বনাব লাগিব। অলপমান কাম আছে মোৰ, সেইখিনি মই কৰি লওঁ। তাৰপিছত লাডু তো গাইজ আমাৰ লাৰুৰ মানে অকণমান চকুৰ বেমাৰ হৈ আছে। আৰু এইপিনে আমাৰ কদমৰ গছডাল কাটি দিলে, এইপিনে আছিলে যে। তো এতিয়া এইখিনি খালী ঠাই হৈ গৈছে, এইপিনেও চাব পাৰোঁ। আৰু এইপিনে থকা ভেলকুকেইডালো কাটি দিলে, মানে গোটেইখিনি উদং হৈ গৈছে। তো অলপ ভাল লাগিছে আৰু। তো গছ বাৰু কাটিবই নালাগে, কিন্তু আমাৰ গছেই গছ। তো এডাল দুডাল কাটি দিছোঁ বাৰু। তো এতিয়া মই গোহালি ঘৰ চাফা কৰিব লাগিব, মানে গোবৰখিনি পেলাব লাগিব আৰু। তো এতিয়া যাওঁ, গোবৰ পেলাওঁগৈ। আকৌ এইপিনেও হাগি থৈ দিছোঁ, এইবিলাকো পেলাব লাগিব। তো বহি থকাতকৈ যাওঁ, কথা কৈ যাই থাকোঁ, নহ'লে মোৰ সদায় দেৰি হৈ থাকে কাম। তাৰপিছত মই আকৌ গাখীৰ খীৰাবও লাগিব, গৰুজনী আনি পথাৰৰ পৰা। ওচৰতে আছে তাই বাৰু। তো গোবৰখিনি পেলাই লওঁ। তো এইবিলাক হাগি থৈ দিছে। গেছে মই আলু কাটি ল'লোঁ আৰু পিঁয়াজ জলকীয়া কাটি ল'লোঁ। আলুখিনি ফ্ৰাই কৰিম, মানে ইয়াৰ মাজতে কণী দি দিম আৰু। তো এতিয়া মই আনিব যাম কণী, মানে ৰুটিকেইখন আছে, আলু ভাজি দি তেনেকৈ খাব লাগিব আৰু। তো মই কণী লৈ আহোঁ। কণী লৈ আহোঁ, কণী। মোৰ মুৰ্গীকেইটাই মানে ইয়াতে কণী পাৰে, চাওক ইয়াতে কণী পাৰে। কেনেকৈ আছে ফুলাই পেলাই। তালৈ উঠ, মোক কণী লাগে। কেইটা কণী পালি তই ক? হে, 2টা 5টা তই? কেনেকৈ ফুলাই আছে মুখ। মা খেদি আহিব। মোক কণী লাগে, উঠ তালৈ উঠ। মই কণী খাম। গাইছ, এটা কণী পালোঁ মাত্ৰ, এইটোকে দি দিব লাগিব। ফ্ৰাই কৰি হৈ গ'ল, ৰুটি লৈ ল'লোঁ, চাহো বনাই ল'লোঁ অকণমান। তো এতিয়া মানে থুচি খাম মই। তো গাইজ গা ধুই কৰি উঠিলোঁ, মানে আজি অলপ দেৰি হ'ল গা ধোৱা আৰু কাম বন কৰোঁতে। তো মাহঁত আহিলে, তো এতিয়া অকণমান মানে গোটৰ কামত মা গৈছে আৰু। তো ভাইটি আছে, সি মানে নতুন কাপোৰ কিনিছে তাৰ কাৰণে। তো কাপোৰ ল'লে সি কেইযোৰমান, এতিয়া ঠাণ্ডা দিনো পৰিলে। তো জেকেট টেকেট তেনেকুৱা কিবা লৈছে আৰু। এতিয়া মই বহি আছোঁ এনেই গা ধুই কৰি। তই আজি মূৰটো ধুই দিলোঁ, মূৰটো এনেই ভাটিবেলা ধুব নাপায় বোলে। তো একো নাই, ধুই দিলোঁ, মানে বহুত লেতেৰা হৈ আছিলে। তো আমাৰ লাৰু শুই আছে ইয়াতে। তো গাইজ এতিয়া ভাত খোৱা সময় হ'লেহি, মানে আজি আলহী আহিছে, আমাৰ পেহীহঁত আহিলে। তো এতিয়া মই অলপমান গৰম পানী লৈ যাওঁ চুকা পৰা। ইয়াৰে গৰম পানী কৰিছিল, সেয়া গৰুৰ দানা। আজি আছে হাঁহৰ মাংস দি খাম গাইছ, হাঁহৰ মাংস দি। তো দাঙিব লাগিব। আধা কৰি লৈ যাম নেকি ন? ঠাণ্ডা পানী দি দিবি। ভোক লাগছে নে তোৰ? পানীহে নিছোঁ মই।
তো গাইজ ভাত পানী খালোঁ এতিয়া মই তামোল খাই আছোঁ এতিয়া ধুনীয়াকৈ শুম যায় আৰু আজিলৈ ভিডিঅ'টো ইমানতে আছিলে আপোনাৰ চাবলৈ আহিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো ধন্যবাদ গুড নাইট এণ্ড বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ